পূৰ্বোত্তৰ ভাৰতৰ অনেক জাতি জনগোষ্ঠীৰ মিলনৰ ক্ষেত্ৰ অনেক কৃষ্টি ভাষা সংস্কৃতিৰ ভৰপূৰ এখন ৰাজ্য অসম এইখন অসমত অনেক জাতি জনগোষ্ঠী নিজৰ নিজৰ ভাষা কৃষ্টি সংস্কৃতি লৈ সদায় গৌৰৱ কৰি আহিছে অনেক জাতি জনগোষ্ঠীৰ লগতে আমাৰ নেপালী জনগোষ্ঠীও অন্যতম আমাৰ অসম ভূমি নেপালী জনগোষ্ঠীৰ অনেক কৃষ্টি সংস্কৃতি আমি থলিতে উপভোগ কৰোঁ আহক আজি এটা প্ৰদৰ্শনীৰ জৰিয়তে এখন হৈছে গোৰ্খা লোক সংস্কৃতিৰ প্ৰদৰ্শনী স্থল আহক আমি ভিতৰত সোমাই যাওঁ ইয়া নেপালীসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা অনেক সামগ্ৰীসমূহ এইখন প্ৰদৰ্শনীস্থলীত দেখুৱাবলৈ চেষ্টা কৰিছে এয়া চাওক দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা কাঁহী বাতি ঘটি লোটা কলহ সকলোখিনিকে বহুত ভালদৰে ৰাইজক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছে ইয়া সিহঁতৰ দৈনন্দিন ব্যৱহাৰ কৰা ড্ৰেছ পাতিকো দেখুৱাই দিয়া হৈছে আৰু বিভিন্ন ধৰণৰ বিভিন্ন সময়ত পূজা সকাম নিকাম কেনেদৰে কৰা হয় তাকো দেখুৱাই দিয়া হৈছে সিহঁতৰ কাঁহী বাতিও আমাৰ ওচৰত দেখুৱাবৰ কাৰণে চেষ্টা কৰিছে এয়া কাঠৰ অনেক টেমা বা আমি ডাব্বা বুলি কোৱা হৈছে সেইবিলাককো দেখুৱাই দিয়া হৈছে এইবিলাকত ঘৰুৱা সামগ্ৰীবিলাক ভালদৰে ৰখোৱা হয় নেপালী নাৰীসকলে ব্যৱহাৰ কৰা ড্ৰেছ বন জংঘলত বিভিন্ন সময়ত সকাম কৰেও সকলো কাৰ্য আমাৰ ওচৰত দেখুৱাবলৈ চেষ্টা কৰিছে এয়া অনেক জংঘলী ঔষধীয় গুণযুক্ত বিভিন্ন ধৰণৰ গছ লতা ফল মূল সকলোকে দেখুৱাই দিয়া হৈছে নাম আৰু বস্তু আমি একেদৰে একে সময়ত বুজিবলৈ চেষ্টা কৰিছোঁ সকলো বস্তুখিনি ঔষধিযুক্ত বিভিন্ন সময়ত উৎসৱ পাৰ্বণ কৰাৰ সকলো দৃশ্য দেখুৱাই গৈছে এয়া বিভিন্ন সময়ত নেপালী সাহিত্যিকসকল জ্ঞানী পণ্ডিতসকলে পুৰস্কাৰ পোৱা স্মৃতি চিহ্নবিলাককো আনি আমাৰ প্ৰদৰ্শনীস্থলীত দেখুৱাবলৈ চেষ্টা কৰিছে এয়া নেপালীসকলে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰবিলাককো দেখুৱাই দিয়া হৈছে অতি সহজভাৱে নেপালীসকল কৃষ্টি সংস্কৃতিত বহুত চহকী বহুতো পাহাৰীয়া গান গাই ইহঁতে আমাৰ সকলো মন মোহিত কৰিব বিচাৰে এজন দাদা চিনাকি হয় নেপালী পাহাৰী গান গাই আছে সকলোৱে আদৰ কৰি সন্মান যাচিছে 10 টকা 20 টকা কোনে সকলোৱে দি থৈ গৈছে প্ৰদৰ্শনীস্থলীৰ মাজতেই ইয়াত দুজন শিল্পীয়ে নিজৰ সংস্কৃতিৰ যুক্ত লোকগীত গাই আছে নেপালীসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এয়া চৌকা ফুটা ঝাৰু বিভিন্ন ধৰণৰ সা সামগ্ৰীখিনিকো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছে ইয়াত ঢেঁকী বাৰে বাৰে লোকগীতটো আপোনালোকৰ ওচৰত দেখুৱাবৰ কাৰণে খুব মন গৈছোঁ সেইকাৰণে মই দেখুৱাই আছোঁ এয়া চাওক নেপালী নাৰীসকলে বিভিন্ন সময়ত পিন্ধা সকলো আ অলংকাৰখিনিকো দেখুৱাই দিয়া হৈছে নেপালী ঘৰুৱা সা সামগ্ৰী চাওক দা কটাৰী কুটাৰ কেনেদৰে কেনেকুৱা সকলোখিনিকে দেখুৱাই দিয়া হৈছে নেপালী সমাজতো
বহুতো সাহিত্যিক গুণী জ্ঞানী পণ্ডিত আছে বিভিন্ন ভাষাৰ অনেক ধৰ্মৰ প্ৰতি জ্ঞানী ভাল পুথিবিলাক অসমীয়ালৈ অনুবাদ কৰি অসমখনক আৰু এখোজ চহকী কৰিবৰ কাৰণে সক্ষম হৈছে ইয়া বিভিন্ন ধৰণৰ পুথি অনুবাদৰ পৰা ধৰি ৰচনাৰ পৰা ধৰি সকলোখিনিকে ইয়াত দেখুৱাই দিয়া হৈছে কেৱল প্ৰদৰ্শনীৰ কাৰণেহে খাদ্য সামগ্ৰীৰ ক্ষেত্ৰতো নেপালীসকল বহুত চহকী চাওক বিভিন্ন পিঠা পনা লাড়ু বিভিন্ন ধৰণৰ আটা ময়দা চাউলেৰে বনোৱা আৰু এই আলু কচু সকলোখিনিকে বিভিন্ন ধৰণৰে সংৰক্ষণ কৰি এই প্ৰদৰ্শনীস্থলীত সকলোকে দেখুৱাবৰ কাৰণে উপস্থাপন কৰা হৈছে আমাৰ নাৰায়ণপুৰত সহজভাৱেই পুৰণা ঐতিহ্য সম্পন্ন নামঘৰ মছজিদ মন্দিৰ দৌল দেৱালয় বুদ্ধিষ্ট টেম্পল সকলোখিনিকে এজন শিল্পীৰ হাতত জীৱন্ত ৰূপ লৈছে আজিৰ ভণ্টিসকলক আমাৰ